হেল্ল' গাইজ, আপোনালোকক আকৌ এবাৰ স্বাগতম মোৰ টেকনিকেল আছামিজ চেনেললৈ। তো বন্ধুসকল, আজি আমি কথা পাতিম ছ'চিয়েল এড ৱৰ্ল্ডৰ বিষয়ে। তো তাত কেনেকৈ আপোনালোকে এটা ID ৰেজিষ্টাৰ্ড কৰিব লাগে আৰু তাৰ পৰা কেনেকৈ আৰ্নিং কৰিব পাৰে। বহুত ল'ৰাই এইটো মানে কি অলপ টান পাইছে নিজৰ ID টো ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ। তাত টাস্ক কেইটামান থাকে। তো আজি মই সেইকেইটা আপোনালোকক ভালকৈ দেখাই দিম, চাব এবাৰ। প্ৰথম আপুনি ক্ৰ'ম ব্ৰাউজাৰত যাব। ক্ৰ'ম ব্ৰাউজাৰত যাব প্ৰথম। তাৰ পৰা আপুনি ক্ৰ'ম ব্ৰাউজাৰত নগ'লেও আপোনাৰ ফ্ৰেণ্ডে যোনটো আপোনাক ID দিছে, মানে লিংক দিছিলে ছ'চিয়েল এডত জইন হ'বৰ কাৰণে, তাতো যাব পাৰে আপুনি। নহ'লে এনেকৈ ক্ৰ'ম অন কৰি ইয়াত চাৰ্চ কৰিব ছ'চিয়েল এড ৱৰ্ল্ড, ইয়াত লিখা আহিয়ে যাব। এইটো দেখিছে চাগে এইটো। তো তাত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এনেকৈ আপোনালোকৰ পেজ এখন খোল খাই যাব। তো ইয়াত আপোনালোকে কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যন। এইটো ৰেজিষ্ট্ৰেশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এনেকৈ এটা পেজ খোল খাই আহি যাব ৰেজিষ্ট্ৰেশ্যন। তো প্ৰথম থাকিব স্পনচৰ্ড ID। স্পনচৰ্ড ID আপোনাক যোনটো লগৰে আপোনাক লিংকটো দিছিলে, তাত এটা নম্বৰ থাকে, সেই নম্বৰটো ভৰাব লাগিব। যেনেকৈ মোৰ আৰু এটা চেনেল আছে, ID আছে, সেই IDটো মই লিংকৰ পৰা আহি খুলিব পাৰোঁ। তো লিংকৰ পৰা খোল খোৱা নাই, মই আপোনালোকক এনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰি দেখাইছোঁ। তো স্পনচৰ্ড IDটো নম্বৰ থাকে, মোবাইল নম্বৰ। তো এইটো মই ভৰাই দিছোঁ। তাৰপিছত আহি গ'ল পান কাৰ্ডত আপোনাৰ যেনেকৈ নাম আছে তেনেকৈ লিখিব। মোবাইল নম্বৰ যোনটো আপোনাৰ এক্টিভ থাকে, সেই মোবাইল নম্বৰটোৱেই দিব। এণ্টাৰ ইমেইল এটা এণ্টাৰ কৰিব লাগিব আপুনি। পাছপৰ্টটো আপোনাৰ টোটেল অকল 8টা ৱৰ্ড বা সংখ্যাত দিব পাৰিব পাছপৰ্টটো। তো পাছপৰ্টটো মই দি দিছোঁ 8টা। তো কনফাৰ্ম পাছপৰ্ট কৰিব আকৌ। ইয়াত সেইটো আপোনালোকে চেক্সটো হেৰি কৰি ল'ব। তাৰপিছত আহি গ'ল ডেট অফ বাৰ্থ। ডেট অফ বাৰ্থটো প্ৰায়ভাগ মানুহৰ প্ৰব্লেম থাকে। ডেট অফ বাৰ্থটো আপোনালোকে ছেট কৰিবলৈ হ'লে ইয়াত চনটো দেখিছে 2018, তাত ক্লিক কৰি দিব। চনৰ লিষ্টখনলৈ আহিব, আপোনাৰ কেই চনত জন্ম সেইটো চনটো আগতে টাইপ কৰি ল'ব ইয়াত। আৰু ইয়াত এইখন আপোনাৰ এনেকৈ কৰি যাব। কৰি ল'লে গোটেইটো দেখা যাব। জুলাই 6 ছেট কৰি দিব। তো ইয়াত আহি গ'ল এনেকৈ আপোনাৰ ডেট অফ বাৰ্থটো এনেকৈ আহি যাব। 6 তাৰিখ 7 মাহ 1999 চন। তো চিটিটো লিখি ল'ব। আৰু এইখন ফিল আপ হোৱাৰ পিছতে আপুনি একো কৰিব নালাগে। ইয়াত যেনেকৈ টাৰ্মছ এণ্ড কণ্ডিশ্যনত আছে, তাক অকল টিক মাৰ্কটো মাৰি অকণমান দেৰি ৱেইট কৰি দিব। আপোনাৰ পেজটো আকৌ ৰিভিউ হ'ব। পেজটো ৰিভিউ হোৱাৰ পিছত আপুনি চাব পেজটো গোটেইটো ভালকৈ ক্লিয়াৰ আছেনে নাই, এবাৰ চাই ল'ব। তাৰপিছত আপুনি ৰেজিষ্ট্ৰেশ্যন নাওত ক্লিক কৰি দিব। দেখাই দিব। তো 2 মিনিট ৱেইট কৰিব। 2 মিনিট ৱেইট কৰিবলৈ কৈছে। আপোনাক OTP নম্বৰ আহিব, 1 টাইম আহিব এইটো OTP। তো বন্ধুসকল, আৰু যদি ছ'চিয়েল এডৰ বিষয়ে জানিবলৈ আছে মোক কমেণ্ট কৰিব, মই আপোনালোকক ভালকৈ জনাই দিম।
আৰু এতিয়া মই ইয়াৰ পিছত খোল খোৱাৰ পিছত আপোনালোকক টাস্ককেইটা কেনেকৈ ক্লিয়াৰ কৰিব লাগে এই টাস্ককেইটা আজি মই ক্লিয়াৰ কৰিবলৈ শিকাই দিম ভালকৈ। বহুতে কৈছে যে টাস্ককেইটাৰ কাৰণে আইডিটো খুলিব পৰা নাই আৰু তেওঁলোকে ইয়াত মানে ছ'চিয়েল ৱৰ্ল্ডত কাম কৰিব পৰা নাই। ত' মই আজি আপোনালোকক এই টাস্ককেইটা ক্লিয়াৰ কৰিবলৈ ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰে সেইটোৱে শিকাবলৈ আহিছোঁ। ত' মই ভাবোঁ চেনেলটো ছাবস্ক্ৰাইবো কৰি ল'ব, কাৰণ কেলৈ আপোনাৰ আগলৈ মোবাইলৰ বিষয়লৈ বা এনেকুৱা ভাল ভাল ভিডিঅ' আৰ্নিঙৰ তো এইবিলাক আপোনালোকে পাই থাকিব। তো বন্ধুসকল, মোৰ OTP নাম্বাৰ আহি গ'ল। OTP নাম্বাৰটো ইয়াত আপুনি টাইপ কৰি দিব। ছটা সংখ্যাৰ থাকিব OTPটো। টাইপ কৰাৰ পিছত আপুনি ইয়াত ভেৰিফাই কৰি দিব। ভেৰিফাই কৰি দিয়াৰ লগে লগে এইটো আহি যাব, ইউৰ মোবাইল নাম্বাৰ হেজ বিন ভেৰিফাইড ছাকচেছফুলি, থেংকছ। তো এইটো অ'কে কৰিব। অ'কে কৰাৰ পিছত আপোনাৰ পেজ এখন খোল খাই যাব। পেজখন খোল খালে আপুনি ইয়াত লগ ইন আপোনাৰ মোবাইল নম্বৰটো মাৰিব লাগিব, লগত পাছৱৰ্ড যিটো দিছিলে সেইটো মাৰিব লাগিব। তো আপোনাৰ মোবাইল নম্বৰটো টাইপ কৰি ল'ব ৰেজিষ্ট্ৰেশ্যন ফৰ্মত যিটো ভৰালে। আৰু লগতে পাছৱৰ্ড যোনটো 8টা আখৰৰ বা সংখ্যা দিছিলে সেইটো মাৰি দিব। আৰু লগত লগ ইন কৰি দিব। লগ ইন কৰি দিয়াৰ লগে লগে এইখনে আপোনালোকৰ টাস্ক, মানে কি ওৱান টাইম টাস্ক লাইফ, মানে এবাৰ কৰি দিয়াৰ পিছত আপুনি আকৌ নেক্সট টাইম কৰিব নালাগে। তো টাস্ককেইটা কমপ্লিট কৰি দেখাইছোঁ মই কেনেকৈ কৰিব লাগে। প্ৰথম আপোনাৰ ষ্টাৰ্ট অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাক কৈছে যে তাহাঁতৰ ফেচবুক পেজ লাইক কৰিব লাগে, B2 ৰেজিষ্টাৰ্ড ফেচবুক পেজ। তো এইটো আপুনি এইডোখৰত যেনেকৈ টিক মাৰ্কটো দেখাইছে, এই টিক মাৰ্কটোত আপুনি প্ৰেছ কৰি দিব। লাইক অপশ্যনটো আহি যাব, তো লাইকত ক্লিক কৰিব। আপোনালোকে ভয় কৰিব নালাগে, এইটো আপুনি লাইক কৰিলেও কৰিব, নকৰিলেও নাই। যদি আপোনাৰ ফেচবুকৰ একাউণ্ট যদি লগ ইন নাই, তেনেহ'লে আপোনাৰ এনেকুৱা আহিব পাৰে। আৰু এইটো লাইক নকৰিলেও একো নাই। তো আমি এইটো বেক গুচি যাওঁ। বেক গুচি যোৱাৰ পিছত নেক্সট আহিব, নেক্সটত ক্লিক কৰিব। এটা মনত ৰাখিব, প্ৰত্যেকটো পেজ যাতে আপুনি খোলে, ইয়াত প্ৰত্যেকটো টাস্ক যদি আপুনি খোলে, তেনেহ'লে আপোনাৰ গোটেইকেইটা টাস্ক কমপ্লিট হ'ব, নহ'লে টাস্ক কমপ্লিট নাহিব। তো এতিয়া ইউটিউব চেনেলটো আপোনাক ছাবস্ক্ৰাইব কৰিব কৈছে। ইউটিউব যোনটো দেখাই আছে সেইটোত আপুনি ক্লিক কৰি দিব। আপোনাৰ তাহাঁতক এইটোলৈ লৈ যাব আৰু এইটো আপুনি ইয়াত ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰি দিয়াৰ পিছত আপুনি নেক্সট মাৰিব আকৌ। আপোনাৰ দুটা টাস্ক অলৰেডি কমপ্লিট হৈ গৈছে। 3 নম্বৰটো আহিলে আপোনাৰ ফ্লিপকাৰ্ট এপছটো ইনষ্টল কৰিব কৈছে। ভয় খাব নালাগে, আপোনাৰ যদি মোবাইলত আপোনাৰ স্পেচ কম আছে, যদি আপুনি ইনষ্টল দিব নোৱাৰে, তেনেহ'লে আপুনি একো দৰকাৰ নাই ইনষ্টল দিবলৈ, অকল পেজটো অ'পেন কৰিব। পেজটো অ'পেন কৰিবলৈ নাপাহৰিব, তেতিয়াহে আপোনাৰ টাস্ককেইটা কমপ্লিট হ'ব। তো ফ্লিপকাৰ্ট এপছটোত মই ইয়াত ইনষ্টলত তাত ক্লিক কৰিলোঁ। মোক ইয়াত এতিয়া প্লে ষ্ট'ৰলৈ লৈ আনিব। আপোনাক প্লে ষ্ট'ৰত লৈ আনি আপোনালোকক এইটো ইনষ্টল কৰিবলৈ দিব। এতিয়া দেখিছে ন, ইনষ্টল কৰিব দিব। চিন্তা কৰিব নালাগে, আপুনি ইনষ্টল নকৰিলেও হ'ব। পেজটো অকণমান এনেই চালে ওপৰৰ পৰা তললৈ। চাই পিনি আপুনি ইয়াৰ পৰা বেক গুচি গ'ল। বেক আহি পিনে আকৌ নেক্সট মাৰিব। টাস্ক 4, ইউজ অনলাইন ছাৰ্ভিচ অন মিনিমাম পে আউট। B2 এপটো আপোনালোকক এইটো ডাউনলোড কৰিলেও কৰিব পাৰে। এইটো আপোনাৰ পাছলৈ দৰকাৰী হ'ব। যেতিয়া আপুনি $10 আৰ্নিং কৰি ল'ব, তো এইটো আপুনি কাৰেণ্ট বেলেঞ্চৰ পৰা ইয়ালৈ আপুনি ট্ৰান্সফাৰ কৰিবই লাগিব $10 এটা। তাৰপিছতহে আপুনি যিমান পইচা গোটাব তাত, তো সেইবিলাক বেংকলৈ পঠিয়াব পাৰিব। কিন্তু ফাৰ্ষ্ট $10টো আপুনি B2 এপছলৈ পঠিয়াবই লাগিব। তো এইটো মই ইনষ্টল কৰি লৈছোঁ।
আপোনালোকৰ যদি স্পেচ কম আছে তেনেহ'লে এতিয়া আপোনালোকে ইনষ্টল নকৰিলেও হ'ব, পাছত কৰি ল'ব। পাছত কৰি ল'বই লাগিব এনেও যদি আপুনি পে'মেণ্টটো ইয়ালৈ পঠিয়াবলৈ ফাৰ্ষ্ট যদি $10 আৰু সেইটো আপোনাৰ মাৰ নাখায়। $10 আপুনি মোবাইল ৰিচাৰ্জ কৰি ল'ব পাৰিব, নহ'লে কিবা শ্বপিং কৰি ল'ব পাৰিব। ইনষ্টল হৈ আছে। আৰু বন্ধুসকল, ছ'চিয়েল এড ৱৰ্ল্ডত বহুত পইচা দি আছে। পাৰ ডে $9 আপুনি ইনকম কৰিব, সেইটোতো আপোনাৰ থাকিবই। তাৰ উপৰিঞ্চি আপুনি যিমান ল'ৰা জইনিং কৰাব পাৰিব। মই লিংকটো কেনেকৈ চেণ্ড কৰে সেইটো আপোনালোকক ভালকৈ দেখাই দিম আজি। তো লিংকটো চেণ্ড কৰি পিনে তাহাঁতি যদি বুজি নাপায়, মই এতিয়া যোনটো ভিডিঅ' বনাইছোঁ এই ভিডিঅ'টো আপোনালোকে তেওঁলোকক মানে লগত লিংকটো দি দিব, তেতিয়া আপোনালোকৰ অভিয়াছলি জইনিং কৰিব তাহাঁতি। তো এইটো মোৰ ইনষ্টল হৈ গ'ল। ইনষ্টল হোৱাৰ পিছত আপুনি অ'পেন কৰিব নালাগে, বেক গুচি যাব। এই পেজটোৱে খোল খাই যাব। তাৰপিছত আপুনি নেক্সট ক্লিক কৰিব। এইটো হৈ গ'ল। নেক্সটত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ এতিয়া আহিলে 5 নম্বৰ টাস্ক। 5 নম্বৰ টাস্কটো এইটো প্ৰায়ভাগে বুজি নাপায়। ইয়াত লিখাই আছে প্লিজ ক্লিক অন দি বিল' এডছ। আপোনাৰ কাচিনো দেখাই দিছে। এইটো মোক লগৰ কেইটামানে বহুত সুধিলে, 5 নম্বৰ টাস্কটো মই কমপ্লিট কৰিব নোৱাৰিলোঁ, কি হ'ল। তো বন্ধুসকল দেখিছে আপোনালোকে এই কাচিনডাল যোনডাল দি আছে, কাচিনডালৰ তলত এটা এডভাৰটাইজ দি আছে। এইটোক বেনাৰ এডছ বুলি কয়। তো এইটোত আপোনালোকে ক্লিক কৰিব। এইটো বেনাৰো হ'ব পাৰে, ডাঙৰকৈ ইণ্টেচেল এডো হ'ব পাৰে। তো আপুনি বেনাৰ এইটোত এতিয়া বেনাৰ এড দিছে, তো এইটোত আমি ক্লিক কৰিম টাস্কটো কমপ্লিট কৰিবলৈ। ক্লিক কৰাৰ লগে লগে পেজটো খোল খাব, মানে এডছটো আপোনাৰ শ্ব' হ'ব। এডছটো আপোনাৰ এনেকৈ এইটো আহিছে বা বেলেগ চবকে বেলেগ বেলেগ দিয়ে। তো এনেকৈ আপুনি ক্লিক কৰি পিনে এডছটো অকল চাব। মই 10 ছেকেণ্ডমান ৰখি দিব পাৰিলে। তো বন্ধুসকল, এডটো আপোনালোকে এনেকৈ 10 ছেকেণ্ডমান চাব। চোৱাৰ পিছত আপুনি বেক কৰি দিব। আকৌ বেক কৰি দিয়াৰ লগে লগে আপুনি দেখিব ইয়াত নেক্সট অপশ্যনটো থাকিবই। নেক্সট অপশ্যনটো আকৌ ক্লিক কৰিব এবাৰ। চিন্তা কৰিব নালাগে, 6টাই আপোনাৰ টাস্ক দিব, 6টাই ক্লিয়াৰ কৰিব লাগে। 10 মিনিট লাগিব, খুব 10 মিনিটটো নালাগে বেছি। যদি আপুনি আগতে কৰি গৈছে তেনেহ'লে 10 মিনিট নালাগে। এতিয়া মই আপোনালোকক বুজাই আছোঁ কাৰণে মোৰ অকণমান দেৰি লাগিছে। তো নেক্সটত ক্লিক কৰিব। ক্লিক কৰি ৰখি দিব যদি আপোনাৰ টাৱাৰ শ্ল' থাকে। মোৰ টাৱাৰটো অকণমান শ্ল' আছে নেটটো, তাৰপিছত অকণমান মোৰ প্ৰব্লেম হৈছে। তো বন্ধুসকল, এতিয়া একদম লাষ্ট আৰু অন্তিম আহি গ'ল 6 নম্বৰ টাস্কটো। 6 নম্বৰ টাস্কটো ডিল টু এণ্ডৰ আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব কৈছে। ডিল টু এণ্ডৰ আপুনি ৰেজিষ্ট্ৰেশ্যন অনত তাত ক্লিক কৰিব। ৰেজিষ্ট্ৰেশ্যনৰ এইখন আপুনি যিখন ফৰ্ম থাকিব এইখন ফিল আপ কৰি ল'ব লাগিব। ফিল আপ কৰিলে আপোনাৰ টাস্ককেইটা কমপ্লিট হ'ব। মই যেনেকৈ তাত প্ৰথম আপুনি যেতিয়া আইডিটো খুলিছিলে, যিখন বস্তু লিখিছিলে, যিকেইটা লিখিছিলে সেইকেইটা কথাকে লিখি দিলে হৈ যাব কাম। তো বন্ধুসকল, এইকেইটা পটাপট আপুনি ক্লিক কৰি পটাপট কৰি ল'ব। এটা কথা নাপাহৰিব, ইয়াত আপুনি ৰেজিষ্ট্ৰেশ্যন অনত কেতিয়াও ক্লিক নকৰিব।
মোৰ ফৰ্ম ফিল আপ হৈ গ'ল। ফৰ্মখন ফিল আপ হোৱাৰ পিছত আপুনি টাৰ্মছ এণ্ড কণ্ডিশ্যনত তাত অকল টিকটো দিব। টিকটো দিয়াৰ লগে লগে পেজটো ৰিনিউ হ'ব আগলৈকে। পেজটো ৰিনিউ হোৱাৰ পিছত আপুনি তলত গৈ ৰেজিষ্ট্ৰেশ্যন নাওত কেতিয়াও ৰেজিষ্ট্ৰেশ্যন নকৰিব, তো বেক গুচি যাব। বেক গুচি আহি পিনে আপোনাৰ এখন ফৰ্মত আহিব, তেতিয়া আপুনি ফিনিছ টাস্ক অপশ্যনটোত ক্লিক কৰিব। আপোনালোকে দেখিলেনে ফিনিছ টাস্কটো অহাৰ পিছত কনফাৰ্ম আহিব। কনফাৰ্মটো আপুনি কনফাৰ্ম কৰি দিব। কনফাৰ্ম কৰি দিয়াৰ পিছতে আপোনাৰ পপ আপছটো এলাউ কৰিব কৈছে। পপ আপছটো এলাউ কৰিলে আপোনাৰ এড আহিব, এডৰ পৰা আপুনি পইচা পাব। পপ আপছটো এলাউ কেনেকৈ কৰে? ক্ৰমৰ ছেটিঙত যাব, ওপৰত 3টা ডট থাকে, তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি ছেটিঙত যাব। ছেটিঙত যোৱাৰ পিছত ইয়াত আহিব ছাইড ছেটিং। ছাইড ছেটিংটো ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি পপ আপছটো ব্লক থাকিব, ব্লকটো আপুনি অলৱেজ কৰি দিব, মানে টোটেলি খুলি দিব। পপ আপছটো এলাউ কৰাৰ পিছতে আপুনি বেক যাব। আকৌ বেক যোৱাৰ পিছত এতিয়াও আপোনাৰ এড অহা নাই, কেনেকৈ আনিব সেইটো এটা টেনশ্যন। তেতিয়া আপুনি আপোনাৰ ইয়াত যেনেকৈ নামটো আছে, মোৰ ইয়াত দেৱজিত বৰা, তো হাজৰিকা, এইটোত ক্লিক কৰিলোঁ। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ডেস্কবৰ্ডখন খোল খাব, এখন ডেস্কবৰ্ডখন। তো এড ক'ত পাব? এডটো আহিব আপোনাৰ টুডে ষ্টেটাছ পেণ্ডিং, তাত আপোনাৰ এডকেইটা আহিব। আৰু আজি মই জইনিং কৰাৰ বাবে মোক দিলে 0.50, মানে 30 টকা পাৰ ডে। ইয়াত পাৰ $1 ইয়াত 60 ৰুপিজ দিয়ে। বন্ধুসকল, কাম কেনেকৈ কৰিব সেইটো দেখাই দিছোঁ মই। টুডে ষ্টেটাছ পেণ্ডিং হৈছে, এইটো আপুনি চিন যেতিয়া হৈ যাব 20টা এড চাই দিব, তেতিয়া আপুনি ইয়াত চিন হৈ যাব। তো ইয়াত এডকেইটা চাবলৈ আপুনি মোৰ ইনফ'ত ক্লিক কৰিব পাৰে, নহ'লে আপুনি ইয়াত মাই এডছতো ক্লিক কৰিব পাৰে। এইটো অপশ্যন মাই এডছ, এইটোতো ক্লিক কৰিব পাৰে। তো আমি মোৰ ইনফ'ত ক্লিক কৰি দেখাইছোঁ আপোনাক। মোৰ ইনফ'ত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাক এনেকৈ চাৰিটাকৈ টোটেল 20টা এড দিব পাৰ ডে। 20টা এড দিব। এই এডকেইটা আপুনি চাব লাগে। তো এডকেইটা পাৰ ডে আপুনি এবাৰ অন হ'ব, লগ ইন কৰি পিনে চাই দিব। আৰু পৰাপক্ষত যিমান মানুহ ভৰাব পাৰে সেইটো আপোনাৰ প্ৰফিট। তাহাঁতিও কাম কৰিব, আপুনি 7% এটা তাহাঁতৰ পৰা পাব। তো এডটো ভিউ কৰিব। ভিউ কৰাৰ লগে লগে এডটো খোল খাই যাব, আপোনাৰ যিহৰ এডেই হওক। খোল খাই যোৱাৰ পিছত আপুনি 10 ছেকেণ্ড বা 20 ছেকেণ্ড এডটোত থাকিব, নহ'লে কোম্পানী লষ্ট হ'ব আৰু টোটেলি ৱেবছাইটটো ব্লক হৈ যাবলৈ আছে। তো সেইকাৰণে এইটো ভুল নকৰিব। এডটো খোল খোৱাৰ পিছত 10 ছেকেণ্ড বা 20 ছেকেণ্ড যেনেকৈ হওক এডটো আপুনি চাব, তলৰ পৰা ওপৰলৈ স্ক্ৰল কৰিব গোটেইটো, সেইটো নাপাহৰিব। তো এডটো খোল খালে, এডটো খোল খোৱাৰ পিছত আপুনি তলৰ পৰা ওপৰলৈ এবাৰ স্ক্ৰল কৰিব। স্ক্ৰল কৰিবলৈ নাপাহৰিব, কাৰণ কেলৈ এইপিনে আমাৰ প্ৰফিটটো চালে নহ'ব, কোম্পানীৰ প্ৰফিটটো চাব, তেতিয়াহে আপোনাৰ ৱেবছাইটটো বাচি থাকিব, চবেই পইচা পাব। যদি আপুনি ক্লিক দি ডাইৰেক্ট ওলাই যায়, তেনেহ'লে এইটো ইনভেলিড ক্লিকত পৰে আৰু সেইপিনে প্ৰফিটৰ ঠাইত লষ্ট হয়। তো তেনেকুৱা ছিটুৱেশ্যনত কিছুমান কোম্পানী বন্ধ হৈ যাবলগীয়া হয়। তো এইটো ভুল নকৰিব বন্ধুসকল। তো এনেকৈ চাব 10-20 ছেকেণ্ড চোৱাৰ পিছত আপুনি বেক ওলাই দিব। তো দেখিছে প্ৰথমে যিটো মোৰ ভিউ হৈ আছিলে, সেইটো এতিয়া চিন দেখাইছে। তেনেকৈ আপুনি 20টা এড গোটেইকেইটা ক্লিয়াৰ কৰি দিব, 10 ছেকেণ্ড বা 20 ছেকেণ্ড চাই এটা এডত। তো বন্ধুসকল, গোটেইকেইটা এড আপোনালোকে এনেকৈ চিন কৰি ল'ব। চিন কৰি লোৱাৰ পিছত কিছুমানে বেক গুচি যায়। বেক গুচি গ'লে মানে প্ৰব্লেমটো কি হয়, তেওঁলোকৰ যোনটো টুডে ষ্টেটাছ থাকে সেইটো পেণ্ডিঙে হৈ থাকে। তো আপোনাৰ পেণ্ডিং নহ'বলৈ কাৰণে আপুনি কাম এটা কৰিব, ইয়াৰ আপোনাৰ যোনটো নাম থাকে নামটোত ক্লিক কৰিব। নামটোত ক্লিক কৰিলে আপোনাৰ গোটেই পেজ যিখিনি বস্তু থাকে গোটেইখিনি আকৌ হেৰি হৈ যায়। আপোনাৰ লগতে বেলেঞ্চ এমাউণ্টটো যোনটো আপুনি ইয়াত ইনকাম কৰিলে সেইটো প্লাছ হৈ যাব। তো আপোনাক দেখাই দিছোঁ সেইটো মই এনেকৈ নামটো চাৰ্চ কৰি দিয়াৰ লগে লগে টুডে ষ্টেটাছ চিন দেখাই দিলে, আৰু এইপিনে মোৰ 0.50 আছিলে যে 0.60 কৰি দিলে। তো
ৱৰ্কৰ কাৰণে দিলে 0.10। তো এইটো আপোনালোক দেখিলে, আৰু ইয়াৰ পৰা আপুনি যদি আপোনাৰ লিংকটো কাৰোবাক চেণ্ড কৰিব বিচাৰে তেনেহ'লে এই অপশ্যনটো চেণ্ড অন হোৱাটছআপটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত আপোনাৰ দেখাব চেণ্ড টু ইণ্ডিয়ান, চেণ্ড টু আদাৰ। তো বেলেগ দেশলৈও পঠিয়াব পাৰে, নহ'লে ইণ্ডিয়াৰ ভিতৰতে থাকিব পাৰে। তো আপুনি যোনটোত কৰে ইণ্ডিয়াত পঠিয়ালে ইণ্ডিয়াটো ক্লিক কৰি দিব, আৰু হোৱাটছআপটো খোল খাই যাব। তাৰ আপুনি নিজৰ বন্ধুক আপোনাৰ লিংকটো দি দিব পাৰিব। তো এতিয়া আপুনি এতিয়া আপুনি ৱৰ্কটো কৰিলে, তাৰ পিছদিনাখন যদি আপুনি কাম কৰিবলৈ হয় কেনেকৈ কৰিব, মই আপোনালোকক প্ৰথমবাৰ খুলি দেখাই দিছোঁ কেনেকৈ খুলিব লাগে। এইটো লগ আউট কৰি দিছোঁ। লগ আউট কৰি দিয়াৰ পিছত পেজটো ৰিনিউ মাৰি দিছোঁ, গোটেই পেজটো কাটি দিছোঁ। তো এইটো পেজত আপুনি ক্ৰ'ম ব্ৰাউজাৰ অ'পেন কৰিব। অ'পেন কৰাৰ পিছত ছ'চিয়েল এড ৱৰ্ল্ড চাৰ্চ কৰিব। ছ'চিয়েল এড ৱৰ্ল্ড চাৰ্চ কৰাৰ পিছত প্ৰথমতে আহি যাব ৱেলকাম টু ছ'চিয়েল এড ৱৰ্ল্ড। তো সেইটোত আপুনি ক্লিক কৰিব, এই অপশ্যনটো প্ৰথম যোনটো আছে সেইটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এইখন পেজ খুলিব। এইখন পেজত আপোনাৰ লগ ইন যোনটো অপশ্যন আছে গ্ৰীণ কালাৰত, এই অপশ্যনটোত ক্লিক কৰিব। নেটটো শ্ল' আছে, তো লাহে লাহে হেৰি কৰিছে। লগ ইন অপশ্যনটোত ক্লিক কৰি দিব আপুনি। লগ ইন অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ এইখন পেজ খোল খাব, য'ত আপোনাৰ ইউজাৰ আই ডি আৰু পাছৱৰ্ডটো বিচাৰিব। ইউজাৰ আই ডি আপুনি যোনটো মোবাইল নম্বৰ দিছিলে সেই মোবাইল নম্বৰটো দি খুলিব। মোবাইল নম্বৰটো মাৰিব ইয়াত। মোবাইল নম্বৰটো মৰাৰ লগে লগে পাছৱৰ্ডটো মাৰিব। পাছৱৰ্ডটো আপুনি যোনটো পাছৱৰ্ড আপুনি প্ৰথম খোলোতে দিছিলে, আৰু লগতে লগ ইন কৰি দিব। লগ ইন কৰি দিয়াৰ লগে লগে এইটো ডেস্কবৰ্ড খোল খাব আপোনাৰ। ডেস্কবৰ্ডটো খোল খালে পাৰ ডে আপুনি কাম এইটোৱেই, টুডে এডছত আপুনি চাব চিন আছে নে পেণ্ডিং আছে। যদি পেণ্ডিং আছে আপুনি মোৰ ইনফ'ত গৈ তেনেকৈ 20টা এড পাৰ ডে চাই দিব। তো কাম এইটোৱে আপোনাৰ। আৰু বাকী যদি আপুনি কাৰোবাক জইনিং কৰে সেইটো আপুনি এক্সট্ৰা পইচা পাব। এক্সট্ৰা মানে কি, তাৰপৰা 7% এটা পাব। তো এনেকৈ বহুত মানুহ এনেকৈ ইনকম কৰি আছে। তো ভিডিঅ'টো লাইক কৰিব, আৰু নিজৰ তলত মোৰ আই ডি দিয়া আছে, ইনস্পনচাৰত আই ডিটো, সেইটোৰ পৰা আপুনি জইনিং হৈ ল'ব পাৰিব। তো আজিৰ কাৰণে চায়োনাৰা।